তো গাইজ এতিয়া গৈ আছোঁ পথাৰলৈ পেডেল মাৰি মাৰি। তো বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এটা ধুনীয়া জেগালৈ আহিছোঁ, আপোনালোকক দেখুৱাইছোঁ। বৰ্তমান এতিয়া মই পথাৰত চাওক, এইপিনে এইখিনি এয়া সৰিয়হ সিঁচ আছে। এতিয়া বৰ্তমান সৰু সৰু হৈ আছে পাতবোৰ, ডাঙৰ হ'লে ফুল ফুলি কৰি থৈ দিছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ, ইমান ধুনীয়া ঠাই চাওক, এয়া চব বালি আৰু এইপিনে এখন নদী হ'ল, নদী বনাই বৰ্তমান এতিয়া খৰালি, এতিয়া পানী দুনি নাই বাৰু। বৰ্তমান এতিয়া খৰালিৰ কাৰণে এতিয়া পানী দুনি নাই, শুকাই আছে এতিয়া বৰ্তমান। এখন গাঁৱৰ দলং